মাননীয় অধ্যক্ষ মহোদয়, Question number 161. অধ্যক্ষ মহোদয়, না না কুৱেশ্যন এইটো কুৱেশ্যন আমাৰত একো নহয় অখিল বহা না অলপ ডিসিপ্লিনটো ৰাখচোন ডিসিপ্লিন মেইনটেইন কৰ কুৱেশ্যন আৱাৰ ঘৰ নিৰ্মাণ কৰিবৰ কুৱেশ্যন আৱাৰ কুৱেশ্যন আৱাৰ কৰা উচিত। আৰু ফ্লেগ দেখুৱাব নালাগে ইয়াতে এটা ফ্লেগ বিলাক দেখুৱাৰ কোনো নাই আপোনাৰ মুখ আছে সব আছে এইবিলাক দেখুৱাব নালাগে ডিসিপ্লিনটো মেইনটেইন কৰক দেশৰ আমটো অনাৰেবল এমএলএ অধ্যক্ষ ডাঙৰীয়া আৰু যাতে নহয় আজিৰ পৰা হয় কুৱেশ্যন আৰু সময় নষ্ট নহয় ফ্লেক্স লৈ আহিব নালাগে ফ্লেক্স দেখুৱাব নালাগে ইয়াত সবে ৱাৰ্ণ কৰিব লাগে সকলো বিষয়ত অধ্যক্ষ ডাঙৰীয়া সাধাৰণতে কথা কোৱাৰ আলোচনা কৰাৰ সবৰে সুযোগটো আছে প্লে কাৰ্ড আনিব দিয়া নহয় সাধাৰণতে অ প্লে কাৰ্ড আনিব দিয়া নহয় ইয়াৰ পিছত যাতে নহয় এতিয়া তেখেতসকলে কেনেকৈ কৈ থাকিব হ'ব মই যোৱাকালিও কৈ আছো আজিও কৈ আছো বাহিৰৰ পৰা চাওক আপোনালোকে তেখেতসকলে কেনেকৈ কৈ আছে তেখেতসকলে বহক দিগন্ত বহক 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 সন্মানীয় সদস্যসকল এয়া এটা সদন গতিকে সদনত প্লে কাৰ্ড বা বিভিন্ন লৈ আহিব নালাগে যিকোনো বিষয়ত ইয়াত তৰ্ক হ'ব পাৰে বিভিন্ন যুক্তিযুক্ততা আহিব সময়ত ইয়াত হ'ল প্ৰেজেন্স অফ মাইণ্ডত যদি তেনেকুৱা আহে ফ্ৰী প্লেন হয় যদি ফ্ৰী প্লেন হৈয়ে আহে ইয়াত তো কোনটো বিষয়ত এতিয়াতো বেলেগৰ ফ্ৰী প্লেন নহয় গতিকে কোনোবা লাঠি লৈ আহিব বুলি ক'লে বেলেগৰ লাঠি লৈ আহিব লাগিব হ'ব নহয় অধ্যক্ষ মহোদয় হ'ব মই কৈ আছো চৰকাৰে গণবিৰোধী সিদ্ধান্ত এটা দত্ত লৈছে ডাঙৰীয়া সিদ্ধান্ত অখিল বহক না মই বিধায়ক হিচাপে বহক না মই কৈ আছো চাওক মই কৈ আছো এইটোতো কাগজ মই ৰেফাৰেন্সত কৈছো যদি ইয়াৰ প্ৰি প্লেণ্টত আমি কাজিয়া কৰিম বুলি আহে তো এই হাউচখন আৰু বহক না মই কৈ আছো মই যেতিয়া কৈ থাকে শুনক ইয়াৰ পিছত কিবা বিষয়ত ক'ব লগা থাকিলে সেইটো হ'ব কিন্তু মই কৈছো হাউচ সদনখন আমি কি কৰিম যেটো সদনৰ ওপৰত সদন ৰব শুনকচোন মই কৈ আছো মই কৈ আছো না বহকচোন মই কৈ আছো মই কৈ আছো কি কৰিব লাগে মই কৰিম আপুনি বহকচোন মই কৈ আছো চোৱা মোক যদি আপোনালোকে সেভ নকৰে মোৰতো টিম নাই এইফালে ৰুলিং এইফালে অপজিশ্যন মোৰ কোন হয় গতিকে মইতো লাষ্টলি মাৰ্চেলে লগাব লাগিব মোৰতো উপায় নাই মোৰতো ডাইৰেক্ট একশ্যন তো নহয় মই অনুৰোধ কৰিছো মানে সদায় তেনেকুৱা ধৰণৰ লগত ফ্লেক্স টেক্স আনি ফালে ইয়াত কৰিব নালাগে নহ'লে আমাৰ হাউচখনৰ পৰিৱেশ এনভাইৰনমেণ্ট কথা পাতাৰ সেইটোৱেই নাথাকে মানুহ চব কৰিব পাৰে ঈশ্বৰেতো আমাক বেয়া কাম কৰিবলৈতো মগজুও দিয়া নাই হাত ভৰিও দিয়া নাই কিন্তু সেইটো যদি আমি যেতিয়া ব্যৱহাৰ কৰোঁ বেয়া কামত তেতিয়াতো আমি বেয়া হৈ যায় বহক কিয় হ'ব এতিয়া বহক নাই সকলোৱে বহক এতিয়া কুৱেশ্যন নম্বৰ 161 হ'ব কুৱেশ্যন 161 তেখেতে কেনেকৈ থিয় হৈ থাকিব পাৰিছে আমাক বহক না এনেকুৱা কাজিয়া নকৰে পাৰ্লিয়ামেণ্টাৰী মিনিষ্টাৰ ডাঙৰীয়াই নাই বৰবাদ হ'ব এতিয়া এনেকুৱা যদি হৈ থাকে সেইকাৰণে তেওঁ in Assam Legislative Assembly while the house is sitting কিমান নম্বৰ এইটো 130 page 130 while the housing is sitting a member shall not display flags emblems or any exhibit নাই এইটো মই কৈছো হয় অলৰেডি মই সেইকাৰণে কৈছো যে হাউচত এইটো কৰিব নোৱাৰে তো আজিৰ পৰা সকলোৱে ইয়াত যুক্তি তৰ্ক হওক পেপাৰত লিখিব আমাৰ ৰাজ্যখন নবদলে আমাৰ নাগৰিকৰ মানে সমস্যাবিলাক নবদলে ফ্লেক্স দেখুৱাই দি
গতিকে আমি ইয়াত সুস্থভাৱে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তৰ ওপৰতে আমাৰ ৰাজ্য আৰু ৰাজ্যবাসীৰ ভাগ্যটো নিৰ্ণয় হ'ব নহয় সেইটো গতিকে সেইটোৰ কাৰণে ফ্লেক্স এইটো দেখুৱাটো বাদ দিয়ক না কামত লাগক সকলোৰে ক্ষেত্ৰত কামত লাগক কামত লাগক সকলোৰে ক্ষেত্ৰত একে হ'ব লাগিব নষ্ট কৰিব নালাগে স্যার সকলোৰে ক্ষেত্ৰত তো এতিয়া কুৱেশ্যন সাপ্লিমেণ্টাৰী সাপ্লিমেণ্ট হ'ব হ'ব হৈছে 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 চবৰে দায়িত্ব আছে সকলোৰে দায়িত্ব আছে যেটো ৰুলছ এণ্ড প্ৰচিডিউৰ আছে হৈছে। সেইটো কিন্তু সকলোৱে মানি চলিব লাগিব মানি চলিব লাগিব আৰু তাৰ কাৰণে যদি কিবা ব্যৱস্থা ল'ব লাগে আপুনি ল'ব লাগে নিশ্চয় সাপ্লিমেণ্টাৰী আৰু আৰু হ'ব, supplementary ডাঙৰীয়া, question। আজিৰ পৰা এটা অনুৰোধ কৰিছোঁ আপোনাক কুৱেশ্যন আৱাৰৰ সময়টো নষ্ট নকৰিবৰ কাৰণে কুৱেশ্যন আৱাৰ যাতে পইণ্ট অফ অৰ্ডাৰ নচলায় আজিৰ পৰা না পইণ্ট অফ অৰ্ডাৰটো অহাৰ কোনো প্ৰশ্নই নাই এইটো ৰুল কৰি আছে যোৱাকালিও হয়তো। কৰিছে আজিও কৰিছে এইটো যাতে নচলে হ'ব হ'ব সাপ্লিমেণ্টাৰী মাননীয় অধ্যক্ষ মহোদয় হৈছে সমৰ্থন হৈছে হাত দাঙাটোৱেই হৈ যায় সমৰ্থন মুখেদি কৈ থাকিব নালাগে আৰু চবেই এছ'চিয়েট দে মাননীয় অধ্যক্ষ মহোদয় মোৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মহোদয় এটা কথা লিখিছে যে যিহেতু মাদ্ৰাছাসমূহ ইতিমধ্যে সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰা হৈছে সেয়ে পূৰ্বে যিটো টেট অনুষ্ঠিত কৰা হৈছিল সেই টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে যোগ্য নহ'ব এতিয়া এই কথাটো মই বুজি নাপালোঁ যে টেটত 20,000তকৈ অধিক প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল তাৰ ভিতৰত 95% জেনেৰেল ছাবজেক্টৰ মেথছ ছায়েন্স ইংলিছ আছামিজ জেনেৰেল ছাবজেক্টৰ এতিয়া সেই মাদ্ৰাছাসমূহ স্কুললৈ ৰূপান্তৰিত হৈছে আৰু জেনেৰেল ছাবজেক্ট একেই ছাবজেক্ট আছে মেথছ ছায়েন্স ইংলিছ আছামিজ গতিকে জেনেৰেল ছাবজেক্টৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল মাদ্ৰাছাসমূহ জেনেৰেল স্কুল হৈছে জেনেৰেল ছাবজেক্টৰ টিচাৰসকল যোগ্য কিয় নহ'ব একেই ছাবজেক্ট একেই কোৱালিফিকেশ্যন এই কথাটো বুজি নাপালোঁ যে এইটো চৰকাৰে কি যুক্তি দিছে এই কথাটো মই শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ মন্ত্ৰী ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় মাদ্ৰাছাসমূহত শিক্ষকৰ নিযুক্তিৰ ইলিজিবিলিটি বা যোগ্যতা নিৰূপণৰ কাৰণে যি পৰীক্ষা অনুষ্ঠিত হৈছিলে সেই পৰীক্ষাৰ বিজ্ঞাপনতে এইটো স্পষ্ট কৰি উল্লেখ আছিল যে ইয়াত যিসকল কোৱালিফাই কৰিব তেওঁলোক কেৱল মাদ্ৰাছা শিক্ষানুষ্ঠানত নিযুক্তিৰ কাৰণে তেওঁলোক উপযুক্ত বিবেচিত হ'ব কিন্তু ইয়াৰ যদি এই বিজ্ঞাপনটোৰ প্ৰতিটো পেৰাগ্ৰাফত চাই প্ৰতিটো পৃষ্ঠাত চাই তেতিয়াহ'লে দেখিব এই কথাটো বাৰে বাৰে ইয়াতে উল্লেখ কৰা আছে যে তেওঁলোকক মাদ্ৰাছাৰ কাৰণে উপযুক্ত বিবেচিত হ'ব এতিয়া যিহেতু মাদ্ৰাছা নাই তেওঁলোকক সাধাৰণ যি মানে আমাৰ টেট সেই সাধাৰণ টেট হিচাপে তেওঁলোকক গণ্য কৰিব পৰা নাযায় তেওঁলোকৰ যিটো ইয়াৰ পৰীক্ষাৰ যিটো ষ্ট্ৰাকচাৰ আছিল তাৰ যিটো সিলেবাছ আছিল সেই সিলেবাছখিনিও যদি আমি চাওঁ তেতিয়া সিলেবাছখিনি দেখিব সেই সিলেবাছখিনি আমাৰ সাধাৰণ টেটৰ সিলেবাছৰ লগত সেইখিনি নিমিলে তাত আৰবিক হিষ্ট্ৰী আনকি যিটো মেথ ছায়েন্সৰ কথাও কৈ আছে সেই মেথ ছায়েন্সৰ কাৰণে শিক্ষকৰ ইলিজিবিলিটি যেতিয়া নিৰূপণ কৰিবলৈ যিটো পৰীক্ষা হয় তাতো আৰবিক হিষ্ট্ৰীৰ পাৰ্ট এটা তাৰ ভিতৰত আছে যিটো সাধাৰণ আমাৰ যি জেনেৰেল টেট হয় জেনেৰেল টেটত সেইটো নাই গতিকে মই টেট যেতিয়া অনুষ্ঠিত কৰা হৈছিলে স্পেচিফিকেলি মাদ্ৰাছাসমূহত নিযুক্তিৰ কাৰণে সেইটো অনুষ্ঠিত কৰা হৈছিল আৰু যেহেতু এতিয়া মাদ্ৰাছাসমূহ নাই গতিকে টেটসকলক বেলেগ সাধাৰণ টেটত তেওঁলোকক বিবেচনা কৰাৰ কোনো অৱকাশো নাই আৰু আমাৰ কোনো সিদ্ধান্তও নাই দ্বিতীয় সাপ্লিমেণ্টাৰী মাননীয় অধ্যক্ষ মহোদয় দ্বিতীয় ইয়াত সাপ্লিমেণ্টাৰী শিক্ষামন্ত্ৰী মহোদয়ে এই কথাটো হয়তো নিশ্চয় অৱগত যে সেই প্ৰি ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্ৰাছাত যিটো ছায়েন্স মেথছ ইংলিছ আছামিজ আছিল স্কুলত একেই আছিল আৰু 20,000 প্ৰাৰ্থী যে টেটত উত্তীৰ্ণ হৈছিল তাত মাত্ৰ 500 আছিলে আৰবী থিয়লজি বা এৰাবিক উৰ্দুৰ কাৰণে মাত্ৰ 500 বাকী 19,500 কিন্তু একেই ছাবজেক্টটো একেই স্কুলত যিটো মেথছ ছায়েন্স ইংলিছ পঢ়োৱা হয় তাত একেই পঢ়োৱা সেইটো কিন্তু কেৰিকুলাম চেঞ্জ হোৱা নাই ছাবজেক্ট চেঞ্জ হোৱা নাই সেই স্কুলটোৱেই আগতো পঢ়োৱা হৈছিল হয়তো এই কথাটো শিক্ষামন্ত্ৰী মহোদয় যদি ভালকৈ তদন্ত কৰে বা বিভাগীয়ভাৱে সেইটো যদি কেৰিকুলাম চায় সেইটোত কিন্তু পাব আৰু দ্বিতীয় কথাটো হ'ল যে যিখিনি প্ৰি ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্ৰাছা তেতিয়া 2018 মাদ্ৰাছা প্ৰভিঞ্চিয়েলাইজেশ্যন এক্টৰ অধীনত
প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ বাকী আছিল সেইখিনিক এতিয়াতো স্কুল হিচাপে প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা যায় আৰু সেইখিনিক স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ আণ্ডাৰত কাৰণ তেওঁলোক কোৱালিফাইড হৈ আছিলে আণ্ডাৰ মাদ্ৰাছা প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট 2018 এতিয়া যেহেতু মাদ্ৰাছাটোৱে নাথাকিব গতিকে সেই অনুষ্ঠানসমূহ স্কুল হিচাপে কৰিব পৰা যাবনে নাই মন্ত্ৰী মহোদয় অধ্যক্ষ মহোদয় মই দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো আগতে দি ল'ব বিচাৰিছোঁ যে যিখিনি প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল যিখিনি প্ৰভিঞ্চিয়েলাইজ হোৱা নাই ভেঞ্চাৰ হৈ আছে বা প্ৰাইভেট হৈ আছে তাত আমাৰ এই মাদ্ৰাছা বন্ধ বা তেওঁলোকক কনভাৰ্চন কৰাৰ কথাটো নাহে যিখিনি প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল আৰু এতিয়া তাৰ পাছত তেওঁলোকক কনভাৰ্ট কৰা হ'ল সাধাৰণ বিদ্যালয়লৈ তো এইখিনিৰ ক্ষেত্ৰতহে আমি দায়বদ্ধ হৈ আছোঁ প্ৰভিঞ্চিয়েলাইজ নোহোৱাৰ ক্ষেত্ৰত আমাৰ কোনো দায়বদ্ধতা নাই আৰু ইয়াত আমাৰ নিৰ্দিষ্টভাৱে এখন আইন আছে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে 2017 সেই আইনৰ ভিত্তিতহে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ বিষয়সমূহ বিবেচিত হৈছে আৰু হ'ব দ্বিতীয় কথাটো হ'ল যে ইয়াত যিটো মই কথা কৈছোঁ যে টেটৰ পৰীক্ষাৰ তাৰ ষ্ট্ৰাকচাৰ তাৰ কণ্টেণ্ট তাৰ পেটাৰ্ণ জেনেৰেল টেটতকৈ সম্পূৰ্ণ বেলেগ আনকি নম্বৰৰ ক্ষেত্ৰতো জেনেৰেল টেটত যেতিয়া 150 নম্বৰৰ পৰীক্ষা হৈছে টেটত ক'ৰবাত 100 নম্বৰ 50 নম্বৰৰ পৰীক্ষা হৈছে তাৰ যিটো চিলেবাছ আছে মই স্পেচিফিকেলি য'ত মই থিঅলজিকেল ছাবজেক্টবিলাক বাদ দিওঁ যদি সাধাৰণ যদি এটা পৰীক্ষা যি হ'ল জেনেৰেল ছায়েন্স বা মেথছৰ ক্ষেত্ৰতো আহোঁ ইয়াতো দেখা যাব যে পেডাগজি আছে জেনেৰেল ইংলিছ আছে কিন্তু এৰাবিক হিষ্ট্ৰীও আছে যিটো আমাৰ জেনেৰেল টেটত নাই গতিকে জেনেৰেল টেট আৰু টেট কেতিয়াও সমপৰ্যায়ৰ হ'ব নোৱাৰে নহয় আৰু সেইকাৰণে টেটখিনিক এতিয়া জেনেৰেল টেট হিচাপে বিবেচনা কৰাৰ আমাৰ কোনো অৱকাশ নাই আৰু আমাৰ কোনো সিদ্ধান্তও নাই ধন্যবাদ সাপ্লিমেণ্টাৰী ভাস্কৰ জ্যোতি বৰুৱা অধ্যক্ষ মহোদয় মই এটা আপোনাৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয়ক মই এটা কথা সুধিব খুজিছোঁ যে আমাৰ দেখা গৈছে যিবিলাক টেম্পৰাৰী আমাৰ পোষ্ট আছে স্কুল কলেজবিলাকত মাদ্ৰাজাৰ বাহিৰেও সেই স্কুলবিলাকত আজি বা কলেজবিলাকত বহু বছৰ ধৰি আমাৰ ল'ৰা ছোৱালীবিলাকে চাকৰি কৰি আছে সেই ল'ৰা ছোৱালীবিলাকৰ বা শিক্ষকসকলৰ যিসকল আছে তেওঁলোকৰ চাকৰিৰ নিয়মে এই আমাৰ যি 1 লাখ পোষ্ট চৰকাৰে দিয়াৰ কথা কৈছে ঘোষণা কৰিছে তাৰ লগত সংগতি ৰাখি সেইখিনি কৰিব পৰা যাব নেকি আৰু আৰু এটা কথা এনেকুৱা আছে আৰু ধৰক বহুখিনি আমাৰ আছে শিক্ষক আছে যিসকলে তেওঁলোকৰ চাকৰি আৰু 2 বছৰ বা 3 বছৰ আছে বা 4 বছৰ আছে গতিকে তেওঁলোকক যদি চৰকাৰে এতিয়া ৰেগুলাৰ কৰেও তেতিয়া তেওঁলোকৰ যিহেতু খুব সময় কম থাকিব বা আগৰ তেওঁলোক পেঞ্চন বেনিফিট তেওঁলোকে নাপায় এতিয়া নতুন পেঞ্চন বেনিফিটতো তেওঁলোকৰ সেই আগৰ ধৰণে তেওঁলোকে নাপাব গতিকে লৈ তেওঁলোকক চাকৰিটো পাৰিব নেকি অধ্যক্ষ মহোদয় চৰকাৰে যিসকলক কণ্ট্ৰেকচুৱেল মানে ঠিকাভিত্তিকভাৱে নিযুক্তি দিছিল চৰকাৰে নিযুক্তি যাক দিছিল তেওঁলোকৰ প্ৰতি চৰকাৰ দায়বদ্ধ আৰু তাৰ কাৰণে সেই চাকৰিসমূহ সম্পূৰ্ণ তাক নিয়মীয়া কৰিব নোৱাৰিলেও তাক নিয়েৰ ৰেগুলাৰাইজেশ্যন তাক ইতিমধ্যে চৰকাৰে কৰাৰ সিদ্ধান্ত লৈছে 60 বছৰলৈকে তেওঁলোকৰ চাকৰি সুনিশ্চিত কৰিছে চৰকাৰে আৰু তেওঁলোকক অন্য ৰেগুলাৰ নিয়মীয়া শিক্ষকৰ সমহাৰত বেতন দিয়াৰ কাৰণেও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যিসমূহ মানে ভেঞ্চাৰ স্কুলত আছে আমি আইনৰ আধাৰত যিখিনি প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ সেই আইনৰ আধাৰতহে আৰু যদি ক'ৰবাত কিবা বাকী আছে যদি আইনৰ আধাৰত আউটাৰ ভিতৰত পৰে সেইখিনি চৰকাৰে বিবেচনা কৰিব বাকী সকলৰ কথা তেওঁলোকে কিমান বছৰ ভেঞ্চাৰ স্কুলত খাটি আছো বুলি মোৰ তাতো আহে কিন্তু তেওঁলোকক এই সময়ত বিবেচনা কৰাৰ কাৰণে আমাৰ আইনত কোনো ব্যৱস্থা নাই ধন্যবাদ যাদৱ স্বৰ্গীয়াৰী অধ্যক্ষ মহোদয় মই ভেঞ্চাৰ স্কুল সংক্ৰান্ততে এটা কথা চৰকাৰক মাননীয় মন্ত্ৰী মহোদয়ক মই সুধিব বিচাৰিছোঁ যে আমাৰ ৰাভা হাছং এলেকাত যিটো বিশেষ এলেকা হিচাপে ইয়াৰ অৰ্থনৈতিক সামাজিক শৈক্ষিকভাৱে পিছপৰাৰ কাৰণে ৰাভা হাছং কাউন্সিল গঠন কৰা হৈছে সেই কাউন্সিলৰ অন্তৰ্গত প্ৰায়
73খন ভেঞ্চাৰ স্কুল এতিয়া আছে। 2018 চনৰ প্ৰাধিকৰণ আইনৰ আওতাত তেওঁলোকক মানে বাহিৰত ৰখা হৈছে। অধ্যক্ষ মহোদয়, গোটেই ৰাভা হাছং এলেকাত LP স্কুলত 39খন স্কুল আছে, ME স্কুলত 9খন, হাই স্কুলত 19খন, হায়াৰ ছেকেণ্ডাৰী 2খন, জুনিয়ৰ কলেজ 2খন, 73খন। ইয়াৰে বিশেষভাৱে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, বিশেষকৈ আমাৰ গাৰো জনগোষ্ঠীটো বিশেষকৈ ৰাভা হাছং এলেকাত বিশেষভাৱে আছে। বিশেষকৈ এই জনগোষ্ঠীটোৰ আমি যিখিনি মই লিষ্ট ক'লোঁ, এই সম্পৰ্কে মানে গাৰো জনগোষ্ঠীৰ, সেইকাৰণে সদনত মন্ত্ৰী ডাঙৰীয়াক এই ক্ষেত্ৰত বিশেষভাৱে ব্যৱস্থা লোৱাৰ কাৰণে মন্ত্ৰী মহোদয়। অধ্যক্ষ মহোদয়, আমাৰ যিখন 2017 চনৰ প্ৰভিঞ্চিয়েলাইজেশ্যন আইন, এই আইনখন অতি উদাৰ, অতি লিবাৰেল। যিমানখিনি শিথিলতা গ্ৰহণ কৰিব পাৰি, যিমানখিনি ৰিলেক্সেশ্যন দিব পাৰি, সৰ্বনিম্ন পৰ্যায়ত সেই ৰিলেক্সেশ্যনখিনি দি এই প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ব্যৱস্থা কৰা হ'ল। এতিয়া ইয়াৰো যদি আওতাৰ ভিতৰত নপৰে, LP স্কুল এখনত কৈছে যে 30জন ছাত্ৰ ছাত্ৰী থাকিব লাগিব। এতিয়া 30জন ছাত্ৰ ছাত্ৰীও যদি নাই, সেই স্কুলখন আমি কেনেকৈ প্ৰভিঞ্চিয়েলাইজ কৰিম? 1/1/2006 এটা তাৰিখ নিৰ্ধাৰণ কৰি দিয়া হৈছে, কিন্তু তাৰ পাছত খুলি থকা স্কুলসমূহ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ আওতালৈ চৰকাৰখনে কেনেকৈ আনিব? কাৰণ আমাৰ আৰুতো আনাৰ কোনো ব্যৱস্থা নাই। ৰাভা হাছং এলেকাত যিসমূহ স্কুল থাকি গ'ল বুলি কৈছে, বা যিসকল মোৰ ওচৰতো আহিছিলে, মই তেওঁলোকৰখিনি পৰীক্ষা কৰি চাইছোঁ, পৰীক্ষা কৰি দেখিছোঁ যে তেওঁলোক কোনো পৰ্যায়ে আইনৰ আওতাৰ ভিতৰলৈ নাহে। আইনৰ আওতাৰ ভিতৰলৈ যদি নাহে, তেনেহ'লে এই মহামান্য বিধানসভাই অদূৰ ভৱিষ্যতে কোনো আইন গ্ৰহণ নকৰালৈকে বৰ্তমানৰ আইনখনৰ ভিতৰত এই বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ কোনো ব্যৱস্থা নাই। বাকী অধ্যক্ষ মহোদয়, ৰিপ্লাইটো কৰিবলৈ দিয়ক। ইছ্যু ডেটৰ কাৰণে ৰিপ্লাইটো কৰিবলৈ দিয়ক। নৰ ডাঙৰীয়া দে। বাকী যি ৰাভা হাছং এলেকাত থকা গাৰো মাধ্যমৰ যিসকল ছাত্ৰ ছাত্ৰী আছে গাৰো অঞ্চলসমূহত, এই কথাটো মই অতি গুৰুত্ব সহকাৰে লৈছোঁ। আৰু যোৱাকালি কেবিনেটে সিদ্ধান্ত লৈছে যে গাৰো মাধ্যমৰ বিদ্যালয়বিলাকৰ কাৰণে এক বিশেষ টেট পৰীক্ষা চৰকাৰে খুব সোনকালে অনুষ্ঠিত কৰিব। ধন্যবাদ। বৰনৰ ডাঙৰীয়া, এতিয়া আপুনি কুৱেশ্যন কৰক না। ছাৰ, কুৱেশ্যন কৰক আপুনি। মই সুধিব বিচাৰিছোঁ, আপোনালোকে যিটো আইন বনালে চৰকাৰে, তাত কিন্তু ইছ্যু ডেটটো মই স্পষ্টকৈ নাই তাতে। আৰু ইছ্যু ডেটৰ কাৰণে বহুত স্কুল এতিয়াও প্ৰাদেশিকৰণ নহ'ল। যে চৰকাৰে এই বিষয়ে কিবা চিন্তা কৰিছে নেকি? এই ইছ্যু যিবিলাক স্কুল ৰৈ গ'ল প্ৰাদেশিকৰণৰ কাৰণে, এইবিলাক চৰকাৰে কিবা চিন্তা কৰিছে নাই? আইনখনত স্পষ্টভাৱে কৈছে যে এই ৰিকগনিশ্যন বা পাৰ্মিশ্যন দিয়াৰ ক্ষেত্ৰত ইয়াক ৰেট্ৰস্পেক্টিভ, আজি মই 2021 চনত কিবা এটা ৰিকগনিশ্যন দিম, কম যে এইটো 2012 চনৰ পৰা প্ৰযোজ্য, এই ব্যৱস্থাটো আইনখনত নাই। গতিকে আইনখনে যিটো ডেটত স্কুলখন সঁচাকৈ প্ৰভিঞ্চিয়েল ৰিকগনিশ্যন হৈছে বা কনকাৰেঞ্চ হৈছে বা পাৰ্মিশ্যন হৈছে, সেই তাৰিখটোৱে বিবেচনা কৰিব। তাত উইথ ইফেক্ট ফৰ্ম বুলি যিটো ডেট লগাই দিছে, আগৰ পুৰণা ডেট এটা, সেইটো আইনখনে স্বীকৃতি নিদিয়ে। মন্ত্ৰী মহোদয়, যিখিনি আমাৰ সন্মানীয় সদস্যসকলে প্ৰভিঞ্চিয়েলাইজেশ্যনত মানে আইনৰ আওতাত নাহাৰ কাৰণে থাকি যোৱাৰ কথা কৈছে, গতিকে সেই এৰিয়াৰ ছাত্ৰ ছাত্ৰীবিলাক যদিও 5জনেই হওক, 10জনেই হওক, 2জনেই হওক, শিক্ষা গ্ৰহণ কৰাৰ সুবিধাটো পাব লাগে। গতিকে এই বিষয়ত কেনেকুৱা ধৰণৰ তেওঁলোকক প্ৰভিঞ্চিয়েলাইজেশ্যন নহ'লেও তেওঁলোকৰ শিক্ষাদানটো অন্য স্কুলবিলাকত কৰিব পৰা যায়, সেই বিষয়ত আপুনি অলপ বিবেচনা কৰিলে মই ভাবোঁ ইয়াৰ চলিউশ্যন ওলাব। নিশ্চিতভাৱে আমাৰ যি শিক্ষাৰ অধিকাৰ আইন, এই অধিকাৰ আইনৰ অধীনত আমি সকলো ছাত্ৰ ছাত্ৰীক শিক্ষা দান কৰিবৰ কাৰণে আমি দায়বদ্ধ। তাৰ কাৰণে প্ৰতি 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন নিম্ন প্ৰাথমিক বিদ্যালয়, প্ৰতি 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন উচ্চ প্ৰাথমিক বিদ্যালয়, প্ৰতি 5 কিলোমিটাৰ ব্যাসাৰ্ধত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, 7 কিলোমিটাৰ ব্যাসাৰ্ধত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আমি দায়বদ্ধ। যিসমূহ স্কুলত স্কুল নাই, তাত প্ৰয়োজন সাপেক্ষে চৰকাৰে নতুনকৈ স্কুল খুলিব। কিন্তু
এই প্ৰাদেশিকৰণ আইনখনৰ আওতাৰ ভিতৰত নহা বিদ্যালয়ক কেৱল তাতে এখন বিদ্যালয় লাগে বুলিয়েই স্বীকৃতি দিয়া প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ কোনো ব্যৱস্থা এই আইনখনৰ ভিতৰত আমাৰ নাই। ধন্যবাদ। কমলক্ষ বহক বহক এতিয়া আৰু সকলোকে ল'ব লাগে। কমলক্ষ ৰ'ব না চবতে কিয় চিঞৰিব বিচাৰে কথাটো বুজি লওক চাওক কথা বহকচোন মই কৈ আছো মন্ত্ৰী মহোদয়ে কৈছে প্ৰভিন্সিয়েলাইজেশ্যন এক্টত যিবিলাক আমাৰ ভেঞ্চাৰ স্কুল এইবিলাক ক্ৰাইটেৰিয়াত নপৰে কিন্তু এটা কিলোমিটাৰ ৰেডিয়াছ দিয়া হৈছে য'ত প্ৰাইমাৰী এমই স্কুল বা হাই স্কুল থকাটো মানে বাধ্যতামূলক হাই স্কুল তাত থাকিবই লাগিব এইটো জুৰিছডিকশ্যনত মই স্পীকাৰে কৈ আছো আপুনি বুজকচোন কথাটো তাত কৈছে চৰকাৰী স্কুল ডাইৰেক্টলি স্থাপন কৰা হ'ব কিন্তু ভেঞ্চাৰে ক'ৰবাত ক্ৰাইটেৰিয়া নিমিলিব পাৰে কৈছে বিভিন্ন কাৰণত এইটো আপোনালোকে ক্ৰাইটেৰিয়া যদি যুক্তিসংগত হয় তেতিয়া নিশ্চয় কৰিব সেইকাৰণে না সেইটো চৰকাৰৰ লগত আপোনালোকে বহি পেলাই কথা পাতিব এইটো স্যাৰ নিট বেস বুলি অন্য দিনত কথা পাতিব অলৰেডি বিষয়টো নিট বেসত এখানে ল'ব পাৰি এডুকেশ্যনৰ আমাৰ ডিসকাশন আছে ডকুমেন্টেশনৰ কাৰ্ডমোচন আছে তাতে আলোচনা ডকুমেন্টে এইটো গুৰুত্বপূৰ্ণ বিষয় কাৰ্ডমোচন আছে বহুভাৱে এইটো গুৰুত্বপূৰ্ণ বিষয় এইটো আলোচনা আছে 162 আরে এডুকেশ্যনৰ আপোনালোকে যিমান কয় কওক সব বাদ দি পেলাই ভেঞ্চাৰ স্কুলৰ কথাটো কওক আপোনালোকে আপোনালোকে 2-2.5 ঘণ্টা গুৰুত্বপূৰ্ণ বিষয় অপকমত হয় কুৱেশ্যন আৱাৰ সাংঘাতিক গুৰুত্বপূৰ্ণ বিষয় কুৱেশ্যন আৱাৰ হলে ভাল হয় এইটো কুৱেশ্যন আৱাৰ 162 আরে সবতে মানে কৈ থাকিলে কেনেকৈ হ'ব এইকাৰণে কাৰ্ডমোচনত কওক না চৰকাৰে চৰকাৰী স্কুল বনাবই লাগে বলে ভেঞ্চাৰ স্কুলবিলাক চৰকাৰীকৰণ নকৰে মন্ত্ৰী ডাঙৰীয়া কিয় এখন স্কুল চৰকাৰীকৰণ নকৰে 62 আপুনি বহক না আরে আপোনালোকে ভেঞ্চাৰ স্কুলৰ গোটেই ৰেকৰ্ড পাতি লয় মন্ত্ৰী ডাঙৰীয়াৰ লগত বহক আপোনালোকে মন্ত্ৰী ডাঙৰীয়াৰ লগত বহক হাউচত নহয় ইয়াত সিদ্ধান্ত নহয় সব বহক না আপোনালোকে বহক বিধায়কসকলে এনেকুৱা কথা পাতিব নাচাজে প্ৰত্যেকটা কথাত মোক তেনেকুৱা কিয় বাধ্য কৰে যে ক'ব নলগা কথা ৰুলিঙৰ নামত ক'বলগীয়া হয় এইটো এটা সদন হয় মন্ত্ৰী মহোদয়ে দুইটা কথাই ক'লে যদি ক্ৰাইটেৰিয়া প্ৰভিন্সিয়েলাইজেশ্যন হ'ব যদি স্কুল ভেঞ্চাৰখন ক্ৰাইটেৰিয়াত নপৰে তেতিয়াহ'লে চৰকাৰে তাত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে শিক্ষা অনুষ্ঠান স্থাপন কৰিব ডাইৰেক্ট ইয়াত বিল্ডিং পাব ইয়াত শিক্ষক থাকিব ইয়াত ল'ৰা ছোৱালী পঢ়িব পাব কোনটো আরে এইটো কথা পাতক না এইটো কুৱেশ্যনৰ নহয় অধ্যক্ষ মহোদয় সব গুৰুত্বপূৰ্ণ অধ্যক্ষ মহোদয় আরে সন্মানীয় সদস্য আপোনালোকে এনেকুৱা যদি কথা পাতে ঠিক আছে পাতি থাকক যোনে যি পাৰে পাতক এতিয়া মই এটা কথা এটা ভদ্ৰতাৰ কথা আছে মই নাজানো ভদ্ৰতা অসমীয়া শব্দ পাৰ্লিয়ামেণ্টাৰী না আনপাৰ্লিয়ামেণ্টাৰী কিন্তু এটা ভদ্ৰতা বোলাৰ শব্দ আছে মানে সব কথাটো আমি যদি এনেকুৱা ধৰণৰ যদি কথা পাতো মই কেতিয়াবা ভাবো উগ্ৰপন্থীতকৈ আমি বেছি বেয়া আমাৰ এমএলএৰ যদি স্বভাৱ চৰিত্ৰ ব্যৱহাৰ পাতি এনেকুৱা হয় আপুনি উগ্ৰপন্থীৰ পৰা কি আশা কৰিব বেলেগৰ পৰা কি আশা কৰিব নহয় বিধায়ক এজন কি ভালদৰে কথা পতাৰ আমাৰ ঢং নাই আমি ক'ৰ পৰা শিকিম গতিকে এইটো চিৰিয়াছ কথা গোটেই অসম আরে জাকিৰ গোটেই অসম এই মানুহখিনিৰ ওপৰত আপোনাৰ কথাখিনি কিন্তু এইটো ৰেকৰ্ড হ'ব নালাগে এইটো বৰ ডাঙৰ কথা কৈ দিলে আপুনি না এইটো ৰেকৰ্ড হ'ব নালাগে এইটো ৰেকৰ্ড হ'ব নালাগে বেয়া কথা ৰেকৰ্ডত থাকিব সব ইয়াত আহি সব সন্মান অলপ মই উগ্ৰপন্থীৰ লগত মই কৈছো ব্যৱহাৰ
এই ব্যৱহাৰটো উগ্ৰপন্থীতকৈও ভয়ানক মই সেইটো কৈছোঁ তাই স্বভাৱৰ পৰা চেঞ্জ কৰা বহক চবে কৰি থাকক এইটো উইড্ৰল নহয় এইটো উইড্ৰল নহয় এইটো কিয় উইড্ৰল হ'ব কোনটো বেয়া কথা কৈছো কোনটো বেয়া কথা কৈছো কোনটো বেয়া কথা কৈছো এই যে স্বভাৱ যি কৰে কৰিব মোক আঙুলি থোৱাবলৈ আপুনি কোন হয় আপুনি আঙুলি থোৱাবলৈ কোন হয় হা কিয় উইড্ৰ কৰিব নহয় চাওক দুৰ্ভাগ্যজনক কথা আমাৰ ৰাজ্যখনৰ প্ৰতিনিধিসকলে যদি বিধানসভাৰ মজিয়াত কাজিয়া পেচাল কৰিবলৈহে যদি আহে বিনা কাৰণত কাজিয়া পেচাল কৰে সদায় চিঞৰি থাকিব খোজে পাৰ্থক্য কি আছে মই সেইটোৱে কৈছোঁ মই কাকো উগ্ৰপন্থী কোৱা নাই কিন্তু উগ্ৰপন্থীতকৈ আমাৰ কিবাটো বেয়া থাকক মই উগ্ৰপন্থী কোৱা নাই জাকিৰ আপোনালোকে উগ্ৰপন্থী বুলি কৈ লৈছে মই উগ্ৰপন্থী বুলি কোৱা নাই কিন্তু উগ্ৰপন্থীতকৈ বেছি হ'ব উগ্ৰপন্থীতকৈ বেয়া হ'ব আমাৰ বিধায়কসকলৰ মানে স্বভাৱটো সেইকাৰণে হাউচ আধা ঘণ্টাৰ কাৰণে স্থগিত কৰা হ'ল